লকডাউন দিব লাগে নে নালাগে সেই সম্পৰ্কে গুৱাহাটী মহানগৰৰ বিভিন্ন ঠাইৰ জনসাধাৰণৰ মতামত চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদনত। টাইট হৈ যাব আমাৰ অৱস্থা বেয়া হৈ যাব সবে একে দাবী কৰিছে তোমাৰ লকডাউন আমাৰ নালাগে আৰু সামাজিক দূৰত্ব বজাই ৰাখিব লাগে আমাৰ সকলোৱে এইটো দায়িত্বটো থকা উচিত। এটা কথা ভাল কথা কৈছে এওঁ যে নিজৰ যিটো সামাজিক যি দূৰত্ব সি বজাই ৰাখিব লাগে মাস্ক ৰাখিব লাগে যাতে বেমাৰ সৃষ্টি হ'ব নোৱাৰে তাৰ কাৰণে সতৰ্কমূলক ব্যৱস্থা কৰিব লাগে তাৰ কাৰণে লকডাউন কোনো নিবিচাৰে। নিউজ 24/7 আসামৰ পৰা মই তহিজুদ্দিন ভূঞা মোৰ সহকৰ্মী ইয়াদ আলী আমি ইতিমধ্যে আহি পাইছোঁ গুৱাহাটী বালাজী মন্দিৰৰ সন্মুখত পদপথত যিখিনি দোকানী আছে সাধাৰণ দোকান তেওঁলোকে পদপথত দোকান কৰি খায়। এই সময় তেওঁলোকৰ যিটো এটা ভয় যে লকডাউন বুলি এটা যে প্ৰচাৰ হৈ গৈছে এই কথাটো মই এজনী বাইদেউ আছে সেই বাইদেউক মই সুধিব বিচাৰিছোঁ। বাইদেউ এতিয়া যে কৰোণা আহিম বুলি ভয় হৈ আছে যদি লকডাউন হৈ যায় তেতিয়া আপোনালোকে দোকান পোহাৰ বন্ধ হৈ যাব তেতিয়া আপোনালোকে কি লকডাউন বিচাৰে নে নিবিচাৰে? আমাকতো লকডাউন নালাগে কাৰণ আগৰবাৰ যিটো লকডাউন হৈ গৈছে আমি লগনত বহুত আছোঁ না চৰকাৰে কিবা সাহায্য দিছে না কাৰোবাক বিচাৰিলে পাওঁ না কিবা পাওঁ। সেই যোৱাবাৰ লকডাউনৰ ধাৰ এতিয়ালৈকে আমি প্ৰতিশোধে কৰিব পৰা নাই আৰু আকৌ যদি হয় আমি মৰিব লাগিব নাখাই মৰিব লাগিব আৰু কি ক'ম এতিয়ালৈকে ল'ৰা ছোৱালী পঢ়া শুনা ঠিক হোৱা নাই স্কুলত এডমিশ্যন দিব পৰা নাই ৰিজাল্ট আনিব পৰা নাই আৰু কি ক'ম আৰু। একদম সুন্দৰ কথা কৈছে এই বাইদেউ দাবী কৰিছে এইবাৰ যদি লকডাউন হৈ যায় আত্মহত্যা কৰাৰ বাহিৰে আৰু কোনো বিকল্প নাই। যোৱা টাইমত যি লকডাউন হৈছিল সেই লকডাউনৰ টাইমত যি ধাৰ দুপা কৰি চলিছিল সেই ধাৰে মাৰিব পৰা নাই এতিয়া যদি লকডাউন হৈ যায় বহুত ভয়ংকৰ কথা হ'ব। আৰু এজনী বাইদেউ আমি লগ পাইছোঁ। বাইদেউ কি কয় যদি লকডাউন হৈ যায় আপোনালোকৰ কি অৱস্থা হ'ব? আমাৰ অৱস্থাটোতো কাহিলে হৈ যাব কি কৰি খাম আমি সৰু এখন দোকান কৰি খাই আছোঁ আমি এই দোকানখন বন্ধ কৰিলে কি কৰি খাম আমি আমাক লকডাউন নালাগে। এই বাইদেউজন সেই একেটাই দাবী কৰি তোমালোকৰ পদপথত যে দোকান কৰি আছা এতিয়া যিটো কৰোণা আহিম বুলি ভাবি আছে যিটো আকৌ লকডাউন হ'ব বুলি ভাবি আছে যদি লকডাউন হৈ যায় তোমালোকে কি বিচাৰা? লকডাউন বিচাৰা না নিবিচাৰা? নাই নিবিচাৰোঁ। লকডাউন হোৱাৰ আগতে লাগিলে বিষয় মাৰি পেলাওক সেইটো বেছি ভাল। আটাইতকৈ একদম খুব দুখৰ কথা কৈছে এওঁ কৈছে যে লকডাউন দিয়াৰ আগমুহূৰ্তত এওঁলোকক বিঘ্নি মাৰি পেলাক তেওঁ লকডাউন নালাগে ইমান দুখৰ কথা কৈছে। আৰু এটা দোকানী পাইছোঁ এওঁলোকে পদপথত দোকানী কৰি খায় সাধাৰণ এটা জীৱিকা কৰে। এই এজন পদপথত দোকানী বন্দুক পাইছোঁ লকডাউন লাগে না নালাগে? নালাগে দাদা একেটা দাবী কৰিছে লকডাউন নালাগে। আৰু এখন এই কুঁহিয়াৰৰ ৰস বিক্ৰী কৰি খাই আছে। এতিয়া ভয়ংকৰ যিটো কৰোণা আহি আছে এই কৰোণা অহাৰ লগে লগে লকডাউন হ'ব লকডাউন লাগে না নালাগে? লকডাউন নালাগে ছাৰ যোৱা লকডাউনতে আমাৰ কাম শেষ আমি এতিয়ালৈকে পোনাব পৰা নাই এতিয়া লকডাউন হ'লে আকৌ আমি কি কৰি খাম কেনেকৈ চলিম? এই একেটা কথাই কৈছে যে লকডাউন নালাগে লকডাউন হ'লে ভয়ংকৰ অৱস্থা হ'ব। এই সৰু তেওঁলোকে পদপথত দোকান কৰি খায়। আৰু এটা দোকানী বন্দুক আমি লগ পাইছোঁ এই দোকানী বন্দুক মই বিচাৰিছোঁ এই সৰু দোকান কৰি তেওঁলোকে খাই আছে। যদি এই সময় কৰোণা আহিম বুলি যিটো বিভিন্ন বাতৰিত বা চৰকাৰে যিটো কৈ আছে এতিয়া যদি লকডাউন হৈ যায় তোমালোকে কি লকডাউন বিচাৰা না নিবিচাৰা? আমিতো একচুৱেলি লকডাউন নিবিচাৰোঁ। লকডাউন বিচাৰিলে আমি খাম কেনেকুৱা? আমি সৰু এই দোকান পৰত নিবাসী হয় আজি চৰকাৰে একো সুবিধাও দিয়া নাই সা সুবিধা দিয়া নাই। এতিয়া 10,000 টকা লোন দিম বুলি কৈ আছিলে GMC পৰা বেংকত গৈছিলোঁ বেংকৰ দ্বাৰাই একো নকয় এতিয়া আমি চলিম কেনেকৈ আছে? এই লকডাউন নিবিচাৰে লকডাউন বিচাৰিলে ভয়ংকৰ অৱস্থা হ'ব তেওঁলোকৰ ল'ৰা ছোৱালী পোহপালন দিয়াৰ অসুবিধা হৈ যাব। এই সাধাৰণ সৰু মুৰা দোকান কৰি এওঁলোকে ল'ৰা ছোৱালী পোহপালন দি আছে। এই লকডাউনৰ কথা শুনাৰ লগে লগে এওঁলোকৰ মাজত এটা আতংকিত সৃষ্টি হৈছে যাতে এওঁলোকেও একে কথাই কৈছে লকডাউন যাতে নালাগে। আমি এজন একদম লাষ্ট পদপথত দোকানী বন্ধু এজনক পাইছোঁ এওঁ সুধিব বিচাৰিছোঁ যে কৰোণা যিটো অসমত পুনৰাই আহি আছে বুলি কৈ আছে চৰকাৰে এতিয়া যদি কৰোণা আহি যায় যদি লকডাউন হৈ যায় কি হ'ব? লকডাউন তোমালোকে বিচাৰা নে নিবিচাৰা? স্পষ্ট কথা লকডাউন হ'ব নোৱাৰে কোনো পৰ্যায় কাৰণ আমাৰ একবাৰ লকডাউন হোৱাৰ পিছত আমাৰ বহুত অসুবিধা হৈ গ'ল। এতিয়ালৈকে আমি উঠিব পৰা নাই সেই যিডাল হাড় ভাঙিলে সেই হাড়ডাল এতিয়ালৈকে পোন কৰিব পৰা নাই। তো নেক্সট টাইম লকডাউন দিলে আমি একেবাৰে সম্পূৰ্ণ নষ্ট হৈ যাম। তো চৰকাৰে এইটো কথা সম্পূৰ্ণৰূপে ভাবিব লাগিব। এওঁ সেই একে দাবী কৈছে লকডাউন যাতে কেতিয়াও নহয় লকডাউন এওঁলোকে মানি নলয় লকডাউন যাতে নহয় আমাৰ অসমত যাতে বেমাৰ সৃষ্টি নহয় সকলোৱে আমি JB News 24/7 পৰা দাবী কৰিছোঁ চবেই ছ'চিয়েল ডিষ্টেঞ্চ মানি চলক সবে মাস্ক ব্যৱহাৰ কৰক আমাৰ মাজত যাতে কৰোণা নাহে ভয়বিধ যাতে নাহে। তুমি ঘৰত যাব ওলাইছা বিহুৰ কাৰণে ঘৰত যাব ওলাইছা বিহু মানাৰ কাৰণে যিটো আমাক চৰকাৰে এতিয়া যিটো কৰোণাৰ যিটো ভয় দেখাই আছে কৈ আছে যে ছ'চিয়েল ডিষ্টেঞ্চ মানিব লাগিব মাস্ক লগাব লাগিব বিহু ৰাতি 10টা বজাত শেষ কৰিব লাগিব এইটো ভাল কথা নে বেয়া কথা?
এতিয়া চৰকাৰে যেতিয়া হাজাৰ হাজাৰ মানুহ 50,000 60,000 কম্পিটিশ্যন যেতিয়া লগাই দিছিল ৰাজনীতিৰ সভাত সেই সময়ততো কোনো বাধা নিৰ্দেশ নাছিল। আমি যোৱা বছৰৰ বিহু পাতিব পৰা নাই, এইবছৰৰ বিহু আহিছে মানে আমাৰ বিভিন্ন বাধা বিঘিনি। আপোনালোকে বেগ লৈ আহিছে, আপোনালোকে গাঁৱত যাব ওলাইছে নেকি? কিহৰ কাৰণে ওলাইছে? কৰোণাৰ কাৰণে ঘৰত যাব ওলাইছে না বিহুৰ কাৰণে ঘৰত যাব ওলাইছে? বিহুৰ কাৰণে ঘৰত যাব ওলাইছে। চৰকাৰে যিটো বিহু মানাৰ কাৰণে যিটো নিৰ্দেশ দিছে সেই মোতাবিক যিটো ছ'চিয়েল ডিষ্টেঞ্চে হওক, মাস্ক লগাই হওক, ৰাতি 10টা বজাৰ পিছত বিহু ফাংচন কৰাৰ কাৰণে যিটো নিৰ্দেশ দিছে এইটো আপোনালোকে কি ভাল হ'ব না বেয়া হ'ব? চৰকাৰে দিছে এইটো মানিব লাগিব। তাৰ ভিতৰত এটা কথা আছে, বিহুটো আমাৰ জাতীয় উৎসৱ। এতিয়া ইলেকশ্যনৰ সময়ত আমি ভোট দিব পাৰোঁ, কিন্তু আমাৰ বিহুৰ সময়ত ৰাইজে বিহু উপভোগ কৰিব নোৱাৰিব। এটা নিয়ম কৈছে, কিছুমান নিয়ম আমি মানিব নোৱাৰি, এইটো আমাৰ অলপ টান হয়। মানে বিহুৰ সময়ততো সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিব আৰু বিহুটো উপভোগ কৰিব। গতিকে এইটো অলপ হ'লেও শিথিলতা হ'ব লাগে। ঠিকে আছে, বিহু যিহেতু পাৰিব, তেওঁলোকেতো আমিতো এইটো ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিম, কিন্তু মানি চলি আমাক অলপ ইয়াত সুবিধাও অলপ দিব। বিহুটো আমাক লাগিব, আমি অসমৰ ৰাইজ, আমাৰ অসমীয়া একদম সংস্কৃতি, আমাৰ অসমৰ বিহুটো আমাক লাগিব। গতিকে বিভিন্নজনে বিভিন্ন মতামত দিছে। দাদা আপোনালোকে যেতিয়া এই দোকান পোহাৰটো খুলিছে, এতিয়া যদি পুনৰাই চৰকাৰে কৈ আছে আকৌ যে লকডাউন হ'ব, এই লকডাউন সম্পৰ্কে কি হ'ব? কি লকডাউন দোকান পোহাৰ ব্যৱসায় কেনেকৈ কি চলিব? লকডাউনটো কি বিচাৰা নে নিবিচাৰা? লকডাউনটো নিবিচাৰে, কোনো লকডাউন নিবিচাৰে। তোমালোকৰ যে এতিয়া কি সুন্দৰ দোকান পোহাৰ দেখা পাইছোঁ চলি আছে, মাজত যি লকডাউন আছিল কোনো এটা দোকান পোহাৰ ইয়াতে নাছিল, কোনো এজন মানুহ অহা নাছিল। যদি লকডাউন হয় তুমি কি ক'বা? লকডাউনটো লাগে না নালাগে? সকলোৰে এটাই কথা, লকডাউন যাতে নহয়, কৰোণা যাতে আমাৰ অসমত নাহে, আমি ভালে থাকোঁ, বিজনেছ কৰি খাওঁ, বিভিন্নজনে বিভিন্ন কাম কৰি খাওঁ। দাদা আমি ইয়াতে থাকোঁ, ঘূৰিবলৈ যাব ওলাইছে, বিহুত ঘৰত যাব না নাই? ঘৰত যাব। এই যে লকডাউন যিটো কৰোণা আহোম বুলি যিটো কৈ আছে, কৰোণা আহিলে আপোনালোকৰ ভাল বেয়া হ'ব নে নাই? চৰকাৰে যে ইমান হাজাৰ হাজাৰ মানুহ গেডাৰিং কৰি একেলগে নিৰ্বাচনী সভা পাতিলে, এতিয়া যে আমাক একদম ছ'চিয়েল ডিষ্টেঞ্চ মানি চলিবৰ কাৰণে নিৰ্দেশ দি আছে, এইটো কি ভাল কথা নে বেয়া কথা? ইতিমধ্যে এওঁলোকে কৈছে যে যেতিয়া নেকি ইলেকশ্যন আছিল, তেওঁলোকৰ যেতিয়া প্ৰয়োজন আছিল তেতিয়া কোনো ছ'চিয়েল ডিষ্টেঞ্চৰ কথা নাছিল। এতিয়া যেই মাত্ৰ ইলেকশ্যন পাৰ হৈ গ'ল, এতিয়া ছ'চিয়েল ডিষ্টেঞ্চৰ কথা আহি পৰিলে, মাস্ক লগোৱাৰ কথা আহি পৰিলে, কৰোণাৰ কথা আহি পৰিলে। এতিয়া আমাৰ অসমৰ জাতীয় বিহু, সেই বিহুটো সুচাৰুৰূপে পালন কৰাৰ কাৰণেও বাধা সৃষ্টি হৈছে। দাদা আপোনালোকে বেগ লৈ আছে, দাদা ক'ত যাব ওলাইছে? মাজুলী কিহৰ কাৰণে যাব ওলাইছে? বন্ধৰ কাৰণে ওলাইছে। বহুত মানুহ বিহুত ঘৰলৈ যাব ওলাইছে, সকলোৱে ওলাই আহিছে। শিলদল ভাঙি যেতিয়া অসমৰ যিটো জাতীয় বিহুটো মানুহ পালন কৰিবলৈ ইতিমধ্যে আমি দেখা পাইছোঁ, এখন গাড়ী লাগি আছে, সেই গাড়ীখনত কিছুমানে মানুহ নগৈছে। তোমালোকে ক'ত যাব ওলাইছা? শিলদল কিহৰ কাৰণে যাব ওলাইছা? কামৰ কাৰণে যাব ওলাইছা। এতিয়া যে আকৌ কৰোণা যদি আহি যায়, লকডাউন যদি দিয়ে, গতিকে কি হ'ব অৱস্থা? এতিয়া লকডাউন তুমি পাইছিলা কি নাই? আগত তুমি এনেকুৱা শিলচৰ বা কৰিমগঞ্জ বা বেলেগ বেলেগ ষ্টেটত কাম কাজ কৰি আছিলা কি নাই? তুমি সেই সময়ত লকডাউনত তুমি ফাঁচিছিলা কি নাই? এতিয়া তোমালোকৰ মাজত ভয় এটা হৈ আছে কি নাই? যেতিয়া এতিয়া কৰোণা আহিম বুলি কৈ আছে, তেতিয়া ভয় এটা হৈ গৈছে। যদি ইয়াৰ মাজমজিয়াত যদি লকডাউন হৈ যায়, তুমি যদি শিলচৰত যে ফাঁচিব লগা হৈ যায়, কেনেকুৱা লাগিব তোমাৰ? সকলোৱে দাবী কৰিছে যেতিয়া যদি কৰোণা এতিয়া যদি কৰোণা আহে, এতিয়া যদি লকডাউন হয়, এতিয়া আপোনালোকে কি ভাল হ'ব না বেয়া হ'ব? লকডাউন লাগে না নালাগে? লকডাউন নালাগে। মানুহ ছেভ হৈ চলিব লাগে, মানুহ শান্তিৰে থাকিব লাগে। আৰু ভণ্টি পাইছে, তেওঁলোকে বেগ চেগ লৈ ওলাইছে, গাঁৱত যাব ওলাইছে, তোমালোকে যে ঘৰত যাব ওলাইছে কিহৰ কাৰণে? কৰোণা আহিব বুলি ভয় দে না বিহু খাবৰ কাৰণে? বিহুৰ কাৰণে ঘৰত যাব ওলাইছা। যদি কৰোণা আহে, লকডাউন দিয়ে, কেনেকৈ অসুবিধা হ'ব? এওঁ ছোৱালীজনীও দাবী কৰিছে কৰোণা নাহক, লকডাউন নহওক, আমি শান্তিৰে থাকোঁ, ভালে থাকোঁ, যেনেকৈ আছে সেনেকৈ আছে নিৰ্দিষ্ট ভিৰ। আমি সকলোকে কওঁ আপোনালোকে প্ৰত্যেকে মাস্ক লগাওক, ছ'চিয়েল ডিষ্টেঞ্চ বজাই ৰাখক, যাতে যিটো কৰোণাৰ যিটো আতংক যাতে আমাৰ মাজত আহে। ইয়াত আমি পাইছোঁ এজনী ভণ্টি পাইছোঁ, গুৱাহাটীতে থকা নেকি? এতিয়া কি বিহুৰ কাৰণে ঘৰত যাব ওলাইছা? এই বিহুৰ সময়ত যিটো কৰোণা আহিব বুলি ভয় দেখাই আছে, এইটো ভাল হৈছে না বেয়া হ'ব?
এতিয়া বিহুৰ সময় যেতিয়া নেকি ৰাতি 10টা বজাত বিহু শেষ কৰিব দিছে, ইমান 10 বছৰ আমি বিহু পাতিব পৰা নাই। এইবছৰ যিটো চৰকাৰে কৈছে যদিও বিহু পাতিব পাৰিব, কিন্তু 10টা বজাত বিহু শেষ কৰিব দিছে, এইটো ভাল লাগিব না বেয়া লাগিব? কিছুমানে ভণ্টিজনে দাবী কৰিছে যদি চৰকাৰে কৈছে নিৰ্দেশনা যদি আমাৰ অসমৰ কাৰণে ভাল হয়, প্ৰত্যেকজন ৰাইজৰ কাৰণে ভাল হয়, তেতিয়াহ'লে 10টা বজাত বিহু ভংগ কৰাটো কোনো আপত্তি নাই। এতিয়া আমাৰ লগত আছে, তুমি কি কোৱা? লকডাউন হয় বিহু পাতিব লাগে, বিহু আমাক লাগিব, প্ৰত্যেকে দাবী কৰিছে বিহু আমাক লাগিব। এতিয়া সকলো আছে ইয়াতে লকডাউন সময়ত তেওঁলোকক মই সুধিব বিচাৰিছোঁ, এতিয়া যে কৰোণাৰ যিটো ভয় দেখাই আছে, লকডাউন হ'ম বুলি কৈ আছে, আপোনালোকৰ লকডাউন হ'লে কেনেকৈ অসুবিধা হ'ব? এওঁ দাবী কৰিছে উন্নতমানৰ পাম্প আৰু সঠিক মূল্য মানে হৈছে SI পাম্প হাউচ। মটৰ এছ'চিয়েশ্যনৰ লগতে যিকোনো প্ৰকাৰৰ পাইপৰ বাবে আজিয়ে যোগাযোগ কৰক SI পাম্প হাউচৰ লগত। ঠিকনা হাতীগাঁও চাৰিআলি, অজন্তা পথ, নিয়াৰ বাই হাতীগাঁও জামে মছজিদ।